খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আজি বৰ ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ জানেনে মোৰ পাৰ্চনেল ফেভাৰিট পৰ্ক কাৰী আপোনালোকৰ যিসকলে পৰ্ক খাই ভাল পায় প্লিজ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে এনজয় কৰকচোন আৰু যিসকলে নতুনকৈ পৰ্ক বনাব শিকিছে মই ভাবোঁ ভিডিঅ'টিৰ পৰা আপোনালোকে বহুতখিনি উপকৃত হ'ব আৰু এয়া মই লৈছোঁ পিঁয়াজ আলু বিলাহী আদা নহৰু কেঁচা জলকীয়া মই লৈছোঁ হাফ কেজি পৰ্ক এই পৰ্কখিনি মই 10 মিনিটৰ কাৰণে গৰম পানীত তিয়াই ৰাখিছিলোঁ আৰু এতিয়া কেৰাহী গৰম হৈ আহোঁতে 4-5 পিচমান ফেটি পৰ্ক মই দি দিছোঁ দেখিছোঁ ইমান ধুনীয়াকৈ তেল ওলাইছে আৰু এই একেখিনি তেলতে মই বাকি থকা পৰ্ক আৰু পিঁয়াজখিনি দি দিছোঁ আৰু এনেকৈয়ে পিঁয়াজৰ লগত পৰ্কখিনি মই 5 মিনিটমান ফ্ৰাই কৰি লৈছোঁ মিডিয়াম ফ্লেমত আৰু সোৱাদ অনুসৰি দিছোঁ নিমখ যিকোনো ডিছ আপোনালোকে যদি স্লো কুক কৰে তাৰ টেষ্টটো বহুত বেছি এনহেঞ্চ হৈ যায় সেয়েহে সদায় আপোনালোকে চিকেন পৰ্ক বা মাটন যিয়েই কুক নকৰক সদায় স্লো কুক কৰিব বহুত টেষ্ট হয় একচুৱেলি স্লো কুক কৰিলে এয়া দেখিছে ঢাকন লগাই দিম মই ফৰ 5 to 7 মিনিটছ ইমান বেছি মোৰ টাইমিং বা কোনো ধৰণৰ বস্তুৰ জোখমাখ নাই সকলো বস্তু আন্দাজ মতে হৈ থাকে মোৰ কিটচেনত দেখিছে ঢাকন গুচাই দিয়াৰ পিছত কিমান ধুনীয়াকৈ তেল বিৰিঙি আহিছে এতিয়া মই এড কৰিম ৰাফলি খুন্দি লোৱা আদা নহৰু আৰু কেঁচা জলকীয়া এয়া আদা নহৰু দিয়াৰ পিছত 5 মিনিটমান এগেইন মই মিডিয়াম ফ্লেমত পৰ্কখিনি ফ্ৰাই কৰিছোঁ দেখিছে ইমান ধুনীয়াকৈ তেল বিৰিঙি উঠিছে এতিয়ালৈকে মই ইয়াত হালধি ইউজ কৰাই নাই অলমষ্ট 70% কুক নোহোৱালৈকে মই হালধি ইউজ নকৰোঁ এড কৰিছোঁ মই এতিয়া বিলাহী আৰু আলুখিনি এতিয়া মই ইয়াতে এড কৰিম হালধি পাউডাৰ নিজৰ জোখমতে লগতে দিম কালাৰৰ কাৰণে অকণমান ৰেড চিলি পাউডাৰ আৰু মই ঘৰতে বনাই থৈছিলোঁ ধনিয়া গুড়ি তাৰ মই হাফ স্পুন এড কৰিম আপোনালোকে যি ধৰণে যেনেকুৱা মছলা খাব বিচাৰে আপোনালোকে এড কৰিব পাৰে এইখিনি সময়ত আৰু গৰম পানী দি 10 মিনিট ঢাকন দি ৰখাৰ পিছত মোৰ পৰ্ক কাৰী ৰেডি হৈ গ'ল আৰু গাৰ্নিছ কৰিছোঁ অকণমান ফ্ৰেছ ধনিয়া পাতেৰে কেনেকুৱা হ'ল মোৰ পৰ্ক কাৰীখন প্লিজ কমেণ্টত জনাব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং